নমস্কাৰৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই ভাস্কৰে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'ত। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো বৰ্তমান ভালেই। এতিয়া গৈ আছোঁ গাঁৱৰ ৰাইজৰ লগত হুঁচৰি গাবলৈ বুলি। যিহেতুকে আমাৰ গাঁওখন ডাঙৰ, সেইবাবে 3 দিন একেলগে হুঁচৰি গাই থকা হৈছিলে। আজি হুঁচৰি গাই শেষ হ'ব। তেনেহ'লে আহকচোন ভিডিঅ'টো আগলৈ উপভোগ কৰোঁ। এতিয়া চবেই মাজা খাই খাই আহি আছোঁ। শেষ হৈছেগৈ আৰু 5-6 ঘৰমান আছে। এয়া সকলো আহি আছে খোজকাঢ়ি কাঢ়ি। শিখৰ এতিয়া হুঁচৰি গাই গাই গৈ আছোঁ। তাৰপিছত মেট্ৰিকৰ ৰিজাল্ট দিছে, মেট্ৰিকৰ ৰিজাল্টৰ পাৰ্টি খাবলৈ যাম। মোৰ আগৰ ভিডিঅ'বোৰত আপোনালোকে যথেষ্ট মৰম দিছে। আশা কৰোঁ এই ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰো হুঁচৰি গাই আৰু হৈছেগৈ, মাত্ৰ এঘৰ আছে আৰু। এতিয়া আহকচোন ভিডিঅ'টো আগলৈ চাওঁ। এতিয়া হুঁচৰি গোৱা শেষ হ'ল। এতিয়া ইয়াতে এখন মিটিং হ'ব। প্ৰতি বছৰে চেৰা বিহু দিনাখনৰ পৰা আমাৰ গাঁও হুঁচৰি গোৱা আৰম্ভ কৰে আৰু 2-3 দিনৰ অন্তত হুঁচৰি গোৱা শেষ হয় আৰু এই বছৰৰ হুঁচৰি গোৱা আজি শেষ হৈছে। এতিয়া মিটিং আৰম্ভ হোৱাৰ আগতে সকলোৱে এতিয়া চাহ একাপ খাই ল'ব। চাহ খাই পেলাই মিটিং আৰম্ভ হ'ব। এতিয়া ইয়াত চাহো আহি গ'ল, চাহ সকলোৱে খাই লওঁ। এতিয়া সকলোৰে চাহ খোৱা হ'ল, মিটিঙো এয়া আৰম্ভ হৈছে আৰু মিটিং শেষ হোৱাৰ পিছত আকৌ খিচিৰিৰ আয়োজন কৰা হৈছে। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। মিটিং শেষ হ'ল, এতিয়া আহি গ'ল খোৱা বোৱাৰ সময়। এয়া পাত আৰু গিলচ আহিছে। ইয়াত খিচিৰি খাই লৈ আকৌ গাঁৱৰ মেট্ৰিকৰ ৰিজাল্টৰ খবৰ লোৱাত পাৰ্টিও খাবলৈ যাব লাগিব। এয়া বিলাহীটক আহিলে। এতিয়া খিচিৰিও আহিলে, খিচিৰিখিনি খাই লওঁ। খিচিৰিৰ সোৱাদ বাৰু ভালেই হৈছিলে। এয়া সকলো খিচিৰি খাবলৈ বহিছোঁ। এতিয়া খিচিৰি খাই মেলি হ'ল, সকলোৱে এতিয়া ঘৰা-ঘৰি যাবলৈ ওলাইছে। ময়ো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আকৌ পুনৰবাৰ কৈছোঁ, যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।